নমস্কাৰ বন্ধুসকল, আজি মই আকৌ আহি গৈছোঁ এক চিম্পল শ্বৰ্ট সৰু ৰেচিপিটা। ৰেচিপিটো হৈছে ভাতৰ পকৰি। যিহেতু এতিয়া বৰ্ষাকাল, এতিয়া বাৰিষাৰ সময়, গতিকে এতিয়া পকৰি খাই যথেষ্ট ভাল লাগে। আবেলি সময়ত বৰষুণ দিয়াৰ লগে লগে যদি আপুনি একাপ চাহ লগত যদি এটা পকৰি হয়, তাৰ জুতিটো একদম এক্সট্ৰা হয়। তো ঘৰত আজি মই বনাইছোঁ ভাতৰ পকৰি। এবাৰ ঘৰত গ'লে ট্ৰাই কৰি চাব, কেনেকুৱা লাগে মোক জনাব। আৰু মোৰ চেনেলটো নতুন চেনেল যিহেতু এটা, তো আপোনালোকৰ সহায় সহযোগ লাগিবই মোক, নহ'লেতো মই আগবাঢ়ি যাব নোৱাৰোঁ। তো প্লিজ মোক সহায় কৰিব, হেল্প কৰিব। লগতে মোৰ চেনেলটোক যদি চাই ভাল পায় ভিডিঅ'বোৰ, তেনেহ'লে প্লিজ শ্বেয়াৰ, লাইক, কমেণ্ট আৰু শেষত ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চাওঁ আহক ভিডিঅ'টো ভালকৈ। অলপমান লৈছোঁ মই ভাত, অলপমান লৈছোঁ মই আদা, কাটি লোৱা আদা, লৈছোঁ মই নহৰু, এফালে লৈছোঁ মই পিঁয়াজ, লৈছোঁ মই বইল আলু, ভাঙি লৈছোঁ হাতেৰে ভালকৈ, আৰু এফালে লৈছোঁ মই জলকীয়া। আৰু এটা বস্তু পাহৰি থাকিলোঁ মই ল'বলৈ, মান ধনিয়া পাত। যদি ইচ্ছা কৰে নৰসিংহ পাতো এড কৰিব পাৰে, কিন্তু মোৰ ঘৰত নৰসিংহ পাত এতিয়া নাই, গতিকে মই মান ধনিয়া পাত ইয়াত এড কৰিম। এয়া চাওক, মই ছিঙি লৈছোঁ নৰসিংহ পাত যি আছে, মান ধনিয়া পাত যি আছে, ধাহি মুহি লৈছোঁ। আৰু মই একদম 5, 7, 8 চব ছিঙি দিছোঁ ভালকৈ। এয়া লওক, মই ছিঙি লৈছোঁ মান ধনিয়া পাত ভালকৈ। এতিয়া ভালকৈ এইখিনি মই কি কৰিম, ধুই লৈছোঁ, ধুই মই ইয়াত এড কৰি দিছোঁ। এতিয়া প্ৰথমতে মই ভালকৈ ভাতখিনি হাতেৰে সানি ল'ম। যদি ইচ্ছা কৰে তেনেহ'লে মিক্সিটো পেষ্ট কৰি ল'ব পাৰে, কিন্তু ভালকৈ ভাতখিনি সনা হৈ গ'লে তাত মই আলুখিনি এড কৰি দিম। তাত ভাতৰ লগত আলুখিনি ভালকৈ সানি ল'ম, একদম খুটনেতি মাৰি সানিম আৰু ভালকৈ একদম হেঁচি হেঁচি। অলৰেডি মোৰ আলুৰ লগত ভাত সনা হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজ, নহৰু, আদা, জলকীয়া, লগতে নিমখ, হালধি আৰু অলপ জিৰা ইয়াত মই এড কৰিম। আৰু ইয়াত এড কৰিব লাগিব মই বেচন। এইকেইটা বস্তুৱে লাগিব। এতিয়া ভালকৈ এইখিনি সানি ল'ম একেলগে বেচন দি পিনে। এতিয়া মই শেষত এড কৰিছোঁ ইয়াত মান ধনিয়া পাত, হাতেৰে ছিঙি দিছোঁ মান ধনিয়া পাতকেইটা। হৈ গ'ল আৰু মই এইখিনি ভালকৈ সানি ল'লে ৰেডি মোৰ পেষ্টটো। এতিয়া মই কেৰাহীত সৰু সৰু বইল কৰি পিনে দি দিম। যদি ইচ্ছা কৰে বল, যদি ইচ্ছা কৰে চাৰিঠুকীয়া শ্বেপত দিব পাৰে, যি ইচ্ছা এনেকৈ দিব পাৰে আপোনালোকে, তাত কোনো আপত্তি নাই। মই পকৰি শ্বেপত দিছোঁ ইয়াত। এয়া মোৰ অলৰেডি ভাতৰ পকৰি ৰেডি ধৰি লওক। আৰু এটা লাহে লাহে ধৰক তল চাইডে ৰঙচুৱা হৈ গ'লে মই লুটিয়াই দিম ইটো চাইডত, আকৌ ইটো চাইড ৰঙচুৱা হৈ গ'লে মই নমাই ল'ম। এয়া চোন অলৰেডি মোৰ হৈ গ'ল, মোৰ ৰেডি ভাতৰ পকৰি। সকলোৱে ঘৰৰ পৰা ট্ৰাই কৰি চাব। এই ৰেচিপিটো খাই যথেষ্ট ভাল পাব আৰু যথেষ্ট হেল্থি হয়, মই কৈছোঁ। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, পুনৰ এবাৰ কৈছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু এটা কমেণ্ট মাৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম নতুন ভিডিঅ' লৈ। বাই বাই।